কি কৰিছা? ভাত খালা? মই এনেই আছো। শুনাচোন, মা ক'ৰবাত যাব এতিয়া, ওলাই থকা মই গম পাইছিলোঁ। মা যোৱাৰ পিছত ফোন কৰিম হা, নহ'লে যিহে পেট পেটাব। মোক কাউৰীয়ে নোখোৱা কৰিব গোটেইজনী। ঠিক আছে, পিছত কৰিম অকণমান দেই, অকণমান 5 মিনিট 10 মিনিটমান ধৈৰ্য ধৰা আৰু। কি কৰি আছা তই? অকল তোৰ মোবাইল পিটিকি থকা, পঢ়িবলৈ চঢ়িবলৈ নাই। মোৰ মূৰটো চুবাম বুলি আহিছিলি তই? হা? লোকৰ ল'ৰা দেখা নাই কিমান ধুনীয়া নম্বৰ লৈ পাছ কৰিছে? কৈয়ে ভাল লাগে মানুহক। আমাৰবোৰ আকৌ পোনে 3rd ডিভিজন, নহ'লে আকৌ কোনোবা এটা হেৰিয়ত ফেইলেই কৰিলে বুলি শুনিবি। ইমান ক'লো বোলো, ভালকৈ পঢ়চোন, কিতাপখন অকণ মেলি চা। নাই, আমাৰবিলাকৰ সেইবিলাক নাই, অকল মোবাইল পিটিকা। মানুহ এটা আহিলে, ৰিজাল্টৰ খবৰ ল'বলৈ আহিলে মানুহে তামোল চালি এখন দিয়ে ভাল লাগে নহয়। আমাক আকৌ ৰাস্তাত লগ পাই সুধিব, তোমালোকৰ তাই পাছ কৰিলে নহয়? কোনোবা এখনত বেগ লাগিলে বুলি শুনিছিলোঁ, হয় নেকি বাৰু কথাষাৰ? মোৰতো ক'ত নুসুমিয়াও লাগি যায়গৈ সেইখিনি সময়ত। তহঁতৰ কিবা কথা কৈ লাভ আছে জানো? তহঁতি আৰু মোৰ মূৰটো চুবাম বুলি আহিছ, চুবাবিয়ে। হ'ব, ইমান কথা শুনাই থাকিব নালাগে, পঢ়িম নহয়, পাছ কৰি দিবহে লাগিছে মই। তই অকল এতিয়া পাছ কৰা কথাই ভাবিলি? লোকৰ ল'ৰা ষ্টেণ্ড কৰিছে, লেটাৰ পাইছে, আমাৰবিলাক আকৌ যেন তেন পাছ। মোবাইলটোৰ ভিতৰত সোমাই নাযায় কিয়? কেলে বাহিৰত ওলাই আছ তই? মোবাইলৰ ভিতৰত সোমাই যা। তুমিনো ইমান হাজি কাচি ক'ত যোৱা? হ'ব, মই পঢ়িম নহয়, তুমি যোৱা। ৰিজাল্টৰ খবৰ ল'বলৈ নোযোৱা নেকি? নহ'লে তোমাৰ ভাগৰ মিঠাইখিনি বৰুৱানীয়ে খাই পেলাব, তেতিয়া ঠোঁট চেলেকি আহিব লাগিব, গম পাবা আকৌ। হয় পাই, তই ভাল মনত পেলালি দেই। তই কিন্তু পঢ়িবি আকৌ। মই বাৰু যাওঁ এতিয়া। মই এটা ঘৰত খাই বৈ যদি দেৰি হয়, তহঁতি তেতিয়া ভাত খাই পিনি শুই থাকিবি বাপেৰে জীয়ে। মই আহালে বাট চাই নাথাকিবি, আৰু পঢ় যদি পঢ়িবি অলপ ভালকৈ। মই যাতে বেলেগক এনেকৈ 2-4খন তামোল চামোল খাব পাৰোঁ। জান, কোৱা। মোলৈ মনত পৰা নাই? কি কৰি আছিলা তুমি? মায়ে আকৌ মই যে নপঢ়োঁ ভালকৈ, সেইকাৰণে মোক কিবা কিবি কৈ আছিলে। মই ইমান গুৰুত্ব দিয়া নাই। এখন কাণে সোমাইছে আৰু এখন কাণে ওলাইছে। ভাত খালানে নাই? এতিয়া খাব লৈছা? ঠিক আছে, নহ'লে ভাত খাই লোৱা। লাভ ইউ। মায়েজনী, মায়ে ক'লৈ গ'ল? কাৰ ঘৰত চুৰিবলৈ গ'ল? দেখা নাই যে ঘৰত। নহ'লে পাতিহাঁহৰ নিচিনা পেট পেলাই থাকে ঘৰত থাকিলে। এটা বাবাটো যে পাছ কৰিলে যে, পাছ কৰা ৰিজাল্টৰ খবৰ ল'বলৈ গৈছে। মই ক'লোঁ তোমাৰ মিঠাইকেইটা বোলো বৰুৱানীয়ে খাই পেলাব। ক'বহে পালোঁ, গোটেইজনী পাখি মেলি উৰা মাৰি দৌৰ মাৰিলে নহয়। মাৰো যে কাণ্ড দেই। কাৰোবাৰ ঘৰ সকামৰ গোন্ধ পালেই হ'ল, শুঙি গৈ ওলাবগে গোটেইজনী। সকাম মতাৰ পৰা একেবাৰে পাত পতুৱা পেলোৱালৈকে গোটেই সমস্ত দায়িত্ব লৈ ল'ব নহয়, আৰু বেলেগ মানুহ দৰকাৰ নাই এটা। দেউতা, তুমি কিন্তু মোক এবাৰ আইফোন এটা দিবা দেই। মোৰ চব লগৰ ছোৱালী আইফোন আছে জানা। মোৰ নিজৰ ফোনটো ওলাবলৈ, মোৰ ডিছপ্লেখনো ভঙা, উলিয়াবলৈ মই ইমান লাজ পাওঁ। বাৰু, ৰিজাল্টটো তুমি ভাল কৰাচোন, মই তোমাক যি লাগে তাকেই দিম। আৰু এটা কথা মাজনী, কাৰোবাৰ লগত এতিয়া কথা পাতি থকা নিচিনা শুনিছিলোঁ, সেইবিলাক অকণমান এৰাই চলিবা, তেতিয়াহে ভাল হ'ব তোমাৰ। বাৰু ব'লা, এতিয়া ভাত খাওঁগৈ দুটাই। মাৰ আৰু কিমান দেৰি হয় ঠিক নাই, হয়তো ৰাতি থাকি দিবলৈও আছে, কোনোবাই যদি থাকিবলৈ কয়।